100 দলিলখন 1000 টকা লাগে দিছে ৰব এইখন চাওক এইখন যোৰহাট বাৰ লাইব্ৰেৰী মই 100 টকা এখন দলিল ল'বলৈ আহিছো মই 100 টকা এখন দলিল ল'বলৈ আহিছো এজনে কৈছে 1000 টকা দিলে 350 টকা দলিল মই বনাই দিম এই চাওক এই বাইদেউকো মই কথাটো কৈছো এজন মানুহকো কৈছে চাওক এজন মানুহকো কৈছে এজন মানুহকে 1000 টকা লাগে বুলি কৈছে চাওক এইখন মানুহক যে মই দেখাই দিছো আহক আহক চক এজন মানুহে মোক কৈছে 1000 টকা দিলে 350 টকা দলিল বনাই দিম এজন মানুহ এই যিজন মানুহ বহি আছে ইয়াত 1000 টকা দিলে 350 টকা দলিল বনাই দিম বুলি কৈছে 100 টকা দলিলখন 500 টকা লাগে এজন এই মানুহজন 1000 টকা দিলে হেনো 350 টকা দলিল মোক বনাই দিব নাই নাই আপুনি কৈছে মোক আপুনি কৈছে মোৰ আগৰো ভিডিঅ' আছে আপোনালোকৰ কথা পতা ভিডিঅ' আছে সেইটো পাব্লিছ কৰিম এজনো আছে আপুনি কৈছিলে নে কৈ দিয়ক কৈছিলে নে আৰু এজন মানুহ আছে এজন এটা ভিতৰত সোমাইছে এজন এটা ভিতৰত সোমাইছে মোক এজনে কৈছে মোক ৰবতে নাই নাই আপুনি মোক কৈছে এজনে মোক ক'লো মোক 100 টকা দলিল লাগে এনেকৈ দলিল পাবলৈ নাই ঠিক আছে ৰ'ব বাইদেউ কামৰ কাৰণে সেই তেখেত পলাই গ'ল মাতক তেখেতক কামৰ কাৰণে মোক কৈছে কামৰ কাৰণে মই থৈছোঁ বুলি কৈছে মই বোলো মোৰ ইমাৰ্জেঞ্চি বোলে নিজৰ কামৰ কাৰণে থৈছোঁ এজনে মোক কি কৈছে ভাষ্যটো কৈছে এজন মানুহে কৈছে বেংকত দিবৰ কাৰণে নাই যদি কাম কৰা মই বোলে যদি কাম কৰোঁ মই কাম কৰিলে এটা এফিডেভিটত 1000 টকা বা 500 টকা পাম তোমাকক দিলে কিমান দিবা 10 টকা দিবা 50 টকা দিবা 100 টকা দিবা হয়নে অঁ কৈছে তাৰপিছত কৈছে তুমি বোলে দলিলটো বোলে হেৰি কৰা সেই 1000 টকা দিয়া বোলে 350 টকা দলিল 100 টকীয়া 3খন দিম 20 টকীয়া 2টা দিম 10 টকীয়া এটা দিম ইজনে লগ হৈছে ইজনে আৰু এজন আছিলে মানুহ সেই মানুহজন এফালে গুচি গ'ল সেই মানুহজনে এফালে মাতক তেখেতক মাতি দিয়ক তেখেতক মাতক কমাবলৈ নিদিয়ে আপুনি মাতক মই আজি আছোঁ এজন মানুহে 1000 টকা লাগে বুলি কৈছে মোক 1000 টকা লাগে কৈছে বেংকৰ কাৰণে যদি লাগে বোলে বেংকৰ কাৰণে লাগিলে পইচা দিব নোৱাৰো দলিল বেংকৰ কাৰণে লাগিলে দলিল দিব নোৱাৰো বুলি আপুনি কৈছে কথা নক'ব এগ্ৰিমেণ্ট কৰা কথা নাই কোৱা মই কি মোৰ আগৰ ভিডিঅ' আছে আপোনাৰ পইচা বিচৰা কথা ক'বলৈ আহিছে আপোনাক কৈছিলে নে এই চাওক এইখন যোৰহাট DC এইখন চাওক যোৰহাট বাৰ লাইব্ৰেৰী অৱস্থা এয়া চাওক কি কৰিব আজি এই লকডাউনৰ দিনত মানুহৰ 50 টকাৰ কাৰণে চিন্তা কৰিবলগীয়া হৈছে কিন্তু এইকেইজন মানুহে নিজে বহি 700 400 টকা 1000 টকা দিনটোত 20-30 হাজাৰ টকা ইনকম কৰে অঁ ঠিক কৈছে 20 টকা কি কৈছে মানে 20 টকা দলিল 100 টকাকৈ লাগিব বোলে 20 টকা দলিল 100 টকাকৈ লাগিব মই কৈছোঁ মোক 350 টকা দলিল লাগে মোক আজি বেংকত দিবলৈ 100 টকা 3খন 50 টকা এখন মই কৈছোঁ 500 টকা লওক 1000 টকা দিব লাগিব 1000 টকা দিলে বোলে মই 50 টকীয়া 20 টকীয়া 2টা দিম 10 টকীয়া এটা বনাই দিম আকৌ কৈছে 100 টকীয়া 3টা আৰু এজনে ইয়াত কাম কৰে এজন মানুহ ইয়াত কাম নকৰে এই ৰুমটো যে দেখিছে তাত সোমাই গ'ল হাৱাই চেণ্ডেল পিন্ধি নীলা চাৰ্টটা পিন্ধি আছে এই হোটেলখনত বহি অলপ আগত এজন মানুহক 400 টকাত নে 300 টকাত 100 টকীয়া দলিল বিকিছে মোৰ নিজৰ চকুৰ আগত তাকে চাওক আপোনালোকে নিজে ভাবক আপোনালোকে ভাবি চাওক আপোনাৰ এই দোকানখনত বহি আপোনাৰ লগৰজনে আপোনাৰ বহি পেলাই লগৰজনে বিকিছে আপোনাৰ লগত ইয়াত বহি আছে আপোনাৰ লগতজনে বহি ইয়াত বিকিছে দেই আপোনাৰ লগৰজনে আহি ইয়াত বিকিছে বেছি নক'ব আপোনালোকে